Hello everyone, good morning. আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু গোটেই দিনটো কেনেকৈ কি কৰোঁ অকণমান ক্লিপ ল'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। মই এতিয়া একেবাৰে টেৰেছৰ ওপৰলৈ গৈছোঁ। তাৰ পৰা অকণমান ৰাতিপুৱা যিহেতু খোজ কাঢ়োঁ সময় থাকিলে আৰু যিদিনা সময় হয় সেই কাৰণে আজিও আপোনালোকক ওপৰৰ পৰা অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু আজি পিছে বতৰটো একেবাৰে ভাল নহয়, অকণমান ধুঁৱলি কুঁৱলী তেনেকুৱা হৈ আছে। যেতিয়া ৰ'দটো ওলায় তেতিয়া কিন্তু খুব ধুনীয়াকৈ পাহাৰকেইটা জিলিকি উঠে আৰু ওপৰৰ পৰা এই দৃশ্যখিনি চাবলৈ কিন্তু খুব ভাল লাগে। মনটো এনেই ভাল লাগি যায় ৰাতিপুৱা যেতিয়া চোৱা হয়। এনেকৈয়ে আৰু এইফালে ৰাস্তাটো মেইন ৰাস্তাত ওলাই গৈ আগফালৰ এই দৃশ্যখিনিও দেখুৱাইছোঁ আপোনালোকক। আৰু ৰ'দ ওলোৱা কোনো নাম লোৱাই নাই, ওপৰত ডাৱৰ হৈ আছে এনেকৈ। কিন্তু অকণমান ঠাণ্ডা বতাহ এজাকো মাৰি আছিলে, ইয়াত থাকিবলৈ খুব ভাল লাগিলে। আৰু এয়া আগফালৰ দৃশ্য। আৰু এতিয়া মই ওপৰৰ পৰা অলপ সময় খোজকাঢ়ি নামি আহিছোঁ। এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰোঁগৈ। আজি যিহেতু ছানডে হয়, চাৰ্চো যাব লাগিব, গতিকে ৰাতিপুৱা কামখিনি কৰি লওঁ। আৰু যিদিনাখন ছুটি পোৱা হয় সেইদিনাখন মই চুলিত তেল লগাওঁ আৰু আজিও মই এনেকৈ তেল লগাই লৈছোঁ। সোনকালে লগাই লৈছোঁ, এতিয়া ৰাতিপুৱা 6 বাজিছে। ৰাতি যিহেতু আটাইবিলাক চাফা কৰি থোৱাই আছিলে, তথাপিতো আকৌ এবাৰ আটাইখিনি চাফা কৰি লৈছোঁ। আৰু ৰাতি ধুই থোৱা বৰ্তনবিলাক জেগাই মই থৈ ল'ম আটাইবিলাক, যিহেতু প্ৰয়োজন মতে যিখিনি বাচন দৰকাৰ হ'ব আটাইখিনি সুবিধা মতে যেতিয়া পাওঁ সেইকাৰণে মই নিজৰ ঠাইত বৰ্তনবিলাক আকৌ থৈ লওঁ। আৰু আজি ব্ৰেকফাষ্টত মই পুৰি আৰু আলু তৰকাৰী বনাম, গতিকে মই আলুখিনি বইল হ'বলৈ থৈ দিছোঁ। এতিয়া এইফালে মই আটা লগাম, যিহেতু 2 কাপ আটা লৈছোঁ আৰু 1 কাপ ময়দা লৈ ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াতে মই উতলা গৰম পানীৰে এতিয়া আটাখিনি সানি লৈছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মই মিলাই ল'ম। বহুত বেছি টাইটো নহয় আৰু একেবাৰে ছফ্টো নহয়, মিডিয়ামত মই এইখিনি অকণমান সানি লৈ অলপ সময় ৰেষ্ট হ'বলৈ থৈ দিম। তাৰপিছত মই আলু তৰকাৰীখিনি বনাই ল'ম। এতিয়া আলু বইল হৈ গ'ল, এটা চিটিতে হৈ গৈছে। এতিয়া আলুখিনি গুচাই লৈ মই ইয়াত অন্য একো মছলা, জলকীয়া বা তেল একোৱে ব্যৱহাৰ নকৰোঁ। আকৌ সেই সৰু কুকাৰখনতে মই আলুখিনি টুকুৰকৈ ভাঙি লৈছোঁ হাতেৰে আৰু এইখিনি অকণমান গৰম হ'বলৈ থৈ দিছোঁ। এতিয়া ইয়াতে নিমখ আৰু হালধিহে দিছোঁ, অন্য একো মছলা দিয়া নাই বা তেলো দিয়া নাই ইয়াতে। এনেকৈ বনাই খাবচোন এবাৰ, খুব সোৱাদ লাগে। যিহেতু পুৰি বনালে এনেকৈ খাই সোৱাদ লাগে, কাৰণ পুৰিখিনি তেলত বনোৱাই হয়, সেইকাৰণে অন্য চব্জিখিনি মই তেলত বনোৱা নাই। আৰু পুৰি কিন্তু বোকাখাটৰ পুৰিলে খুব মনত পৰিছে। কেইবাবছৰো হ'ল বোকাখাটৰ পুৰি খোৱা নাই, কিন্তু খাবলৈ খুব মন গৈছে। কিন্তু আজি তেনেকৈয়ে আৰু, যিহেতু বোকাখাটত আলু তৰকাৰীখিনি কেঁচাকৈ বইলে বনায় তেওঁলোকেও, আৰু মই কিন্তু আলুখিনি আগতে বইল কৰি লৈছোঁ। তথাপিতো এনেকৈয়ে খাই সোৱাদ লাগিছে বাৰু। আৰু প্ৰথমে মই এতিয়া আটাখিনি আকৌ মিলাই ল'লোঁ, মিলাই লৈ এতিয়া বল বনাই ল'লোঁ আৰু আটাইখিনি মই বেলি ল'লোঁ একেলগে। আৰু এইফালে তেল গৰম হ'বলৈ থৈ দিছোঁ। তাৰপিছত এখনকৈ মই পুৰি গৈ থাকিম গৰম আৰু সিহঁতৰ সকলোকে খাবলৈ দিম। যিহেতু খৰধৰ কৰিব লাগে, অন্য দিনৰ দৰে ছানডেও আমাৰ একেই হয়, কাৰণ ছানডে আকৌ চাৰ্চ যাব লাগে, গতিকে এনেকৈ খৰধৰকৈ কৰোঁ সেইদিনাখনেও।
আৰু ভিডিঅ'টো মাজতে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ প্লিজ ভিডিঅ'বিলাক আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো তেন্তে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি থ'ব। আগন্তুক যিবিলাক ভিডিঅ' আহিব সেই ভিডিঅ'বিলাক আপোনালোকে যাতে আগতীয়াকৈ পায়। ফালে মই আটাইবিলাক পুৰি এনেকৈ ফুলাই ল'লোঁ। ফুলা ফুলা পুৰি খাবলৈ খুব সোৱাদ আৰু দেখিবলৈও ভাল লাগে। এইফালে মই এতিয়া প্ৰথমে এখন প্লেট লগাই লৈছোঁ। এনেদৰে আলু বইল তৰকাৰী আৰু অকণমান মই জলকীয়া, ধনিয়া আৰু বিলাহীৰ চাটনি বনাইছিলোঁ। এনেকৈয়ে বোকাখাতৰ পুৰিৰ সোৱাদ কিন্তু ঘৰতে এনেকৈয়ে ল'লোঁ দেই। আপোনালোকেও আহক খাবলৈ। এয়া আপোনালোকে দেখিছেনে বাৰু? এখন হাতেৰে মই টুকুৰাটো ছিঙিছোঁ কেনেকৈ। খুব ছফ্ট হৈছে, চুওঁতেই মানে টুকুৰা টুকুৰ হৈ গৈছে। খাবলৈ খুব সোৱাদ হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব বুলি আশা থাকিল। এনেকৈ গৰম পানীৰে সনা পুৰি, কোনো কষ্ট কৰিব নালাগে। আৰু ব্ৰেকফাষ্ট কৰি আমি খৰধৰকৈ ৰেডি হৈ এইফালে চাৰ্চলৈ বুলি গৈছোঁ। খোজকাঢ়ি গৈছোঁ যিহেতু ওচৰতে আছে আৰু এখেতে আগে আগে গৈছে, আমি পিছে পিছে। আৰু ইয়াৰ পিছত কিন্তু অন্য একো ভিডিঅ' কৰা নহ'ল। আৰু সন্ধিয়া সময়ত লগৰ এগৰাকীৰ লগত বজাৰলৈ বুলি গ'লোঁ। এয়া চহমত যিবিলাক পিচেছবিলাক আছে, আপোনাৰ পটবিলাক, সেইবিলাক আটাইবিলাক মই ভিডিঅ' কৰিছিলোঁ। অকণমানকৈ আপোনালোকক দেখুৱালোঁ। দেখিয়ে খুব ভাল লাগে। তালৈ গ'লে মনটো এনেই ভাল লাগে বস্তুবিলাক চাই, নল'লেও। কিন্তু ক্ৰকাৰী আইটেমবিলাক অন্যটো আটাইবিলাক বস্তু ভাল আছেই চহমত। আৰু ক্ৰকাৰী আইটেমবিলাকো খুব ধুনীয়া, সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ। খুব ভাল লাগে। আজিৰ এই ভিডিঅ'টো আপোনালোকক কেনে লাগিল কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। যদি ভাল লাগিল আপোনালোকে এটা লাইক কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে কিন্তু আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানতে আহোঁ। বাই বাই।